মাননীয় চৰকাৰ লক্ষ্মীনাথ বুঢ়াগোহাঁই দিবলৈ প্ৰতি শ্ৰীযুত লক্ষ্মীনাথ বুঢ়াগোহাঁই প্ৰবীণ ৰাষ্ট্ৰীয় খেলুৱৈ গান্ধীনগৰ ডিব্ৰুগড় দিনাংক 12 জুন 2022 শ্ৰদ্ধা ভাজনে সম্ভাষণ গ্ৰহণ কৰিব। জয় জয়তে বাণীপুৰ মৰ্ণিং গ্ৰুপৰ তৰফৰ পৰা আপোনাক জনাইছোঁ আন্তৰিক অভিনন্দন। অলপতে চেন্নাই জৱাহৰলাল নেহৰু ষ্টেডিয়ামত মাষ্টাৰ্ছ এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হোৱা 42 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰি আপুনি গান্ধীনগৰৰ লগতে সমগ্ৰ ৰাজ্যত যি সন্মান কঢ়িয়াই আনিলে তাৰ বাবে সমগ্ৰ গান্ধীনগৰবাসী আজি গৌৰৱান্বিত। আমাৰ ওপৰত অনুষ্ঠিত 400 মিটাৰ ৰিলে আৰু 4x100 মিটাৰ ৰিলে দৌৰত সোণৰ পদক, 200 মিটাৰ দৌৰ, 400 মিটাৰ হাৰ্ডলছত পঞ্চম স্থান লাভ কৰি আপুনি যি চমকপ্ৰদ সফলতা অৰ্জন কৰিলে তাৰ বাবে আমি আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যৰ নৱপ্ৰজন্মৰ বাবে আপুনি জীৱন অনুপ্ৰেৰণা উৎস। আপুনি আপোনাৰ এই সফলতাৰ জৰিয়তে অনাগত অব্যাহত হওক তাৰ কামনা কৰিলোঁ। আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু জীৱনৰ বাবে ভগৱানৰ প্ৰাৰ্থনা জনাব। চৰকাৰে বাণীপুৰ মৰ্ণিং গ্ৰুপৰ হৈ জয়ন্ত চাংমাইলে যায় ডিব্ৰুগড়, বিষ্ণু গোহাঁই বাণীপুৰ ডিব্ৰুগড়। আমাৰ প্ৰিয় সদস্য আৰু ইয়াৰ প্ৰিয় বৌ মৰমৰ বৌ চৰ্দাৰ চিধা কৰা ৰ'ব এইপিনে ভালকে খাওক এনেকে উঠি